নমস্কাৰ আপোনালোক সকলোকে মোৰ আন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ মাগুৰ মাছৰ লগত ভেদাইলতা বনোৱা। আশা কৰিছোঁ আজি ভিডিঅ'টো চাই ভাল পাব। এতিয়া বলকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মাগুৰ মাছকেইটা বেছি ডাঙৰ নহয়, সৰু সৰু মাছকেইটা ধুনীয়াকৈ ধুই মই সৰু সৰু পিচ কৰি কাটি ল'ম। মাগুৰ মাছ ভেদাইলতাৰ লগত বনালে খাবলৈ বেছি ধুনীয়া লাগে আৰু ময়ো ভেদাইলতাৰ লগত বনালে খাবলৈ বহুত ভাল পাওঁ। সেইকাৰণে মাগুৰ মাছ মই ভেদাইলতাৰ লগতে বনাওঁ। আপোনালোকে মাগুৰ মাছৰ লগত ভেদাইলতা খাই পাইছে নাই বাৰু? যদি নাই পোৱা খাই চাবচোন, খাবলৈ বহুত ধুনীয়া লাগে। ভিডিঅ'টো চাই কেনেকুৱা পালে শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰি দিব। মাছকেইটা ধুনীয়াকৈ সৰু সৰু পিচ কৰি কাটি লোৱা হৈ গ'ল। মাগুৰ মাছ মই ভেদাইলতাৰ লগত বনাম, সেইকাৰণে ভেদাইলতাখিনি বাৰীৰে ভেদাইলতা ধুনীয়াকৈ ছিঙি আনি এইখিনি ধুনীয়াকৈ ধুই লৈ মই ৰসটো উলিয়াই ল'ম। এয়া ধুনীয়াকৈ ভেদাইলতাখিনি খুন্দি ৰস উলিয়াই ল'লোঁ। ভেদাইলতা কমকৈ আছিলে, সেইকাৰণে ৰসো কমকৈ ওলাইছে। আপোনালোকে যদি ভেদাইলতা ৰস সৰহকৈ উলিয়াব বিচাৰে তেনেহ'লে ভেদাইলতা সৰহকৈ লৈ খুন্দিব। ৰস সৰহকৈ ওলাব ভেদাইলতা সৰহকৈ দি খুন্দিলে। মাগুৰ মাছ আৰু ভেদাইলতা শাক বনাবলৈ মই এটা পিঁয়াজ, আদা, নহৰু আৰু শুকান জলকীয়া লৈছোঁ। বেলেগ মছলা নিদিওঁ। এতিয়া এখন কেৰাহী গৰম কৰি তাত অলপ তেল দিছোঁ। তেলখিনি গৰম হৈ গ'ল। মাছখিনি চেপি দি ভাজি ল'ম। মাছখিনি সিজাকৈ ভাজি নলওঁ, আধা সিজাকৈ ভাজি ল'ম। এইখিনি মাছখিনি হৈ গ'ল, আধা সিজিলে। এতিয়া এখন কাঁহীত মাছখিনি কাঢ়ি ল'ম। তাৰপিছত আকৌ এইখিনি মাছো সেনেকৈ আধা সিজাকৈ ভাজি ল'ম। এইখিনি মাছো অলপ সিজাকৈ ভজা হৈ গ'ল। কেৰাহীখনত আকৌ অলপ তেল দি পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱাৰ পিছত খুন্দি থোৱা আদা, নহৰু আৰু জলকীয়াখিনি দি দিম। কেঁচা যোৱাকৈ আদা, নহৰু আৰু জলকীয়াখিনি ভাজি ল'ম। এতিয়া ভাজি থোৱা মাছখিনি কেৰাহীত দি দিছোঁ। মছলা সোমোৱাকৈ অলপ মাছখিনি ভাজি ল'ম। মাছখিনিত মছলা সোমোৱাকৈ অলপ ভাজি খুন্দি থোৱা ভেদাইলতাৰ ৰসখিনি দি দিছোঁ। এতিয়া ইয়াত অলপ হালধি আৰু সোৱাদ অনুসৰি নিমখ দি দিম। কেৰাহী সাঁফৰখন বন্ধ কৰি অলপ উতলিবলৈ দিম। এয়া ধুনীয়াকৈ উতল আহিলে আৰু গোন্ধটো বহুত ধুনীয়া আহিছে। এতিয়া শাকখিনি নমাব পৰা হৈ গ'ল। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো যদি নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।